কৃষ্ণ প্ৰভু, কি যে দিনকাল পৰিছে নহয়। কি কৰি খাম, কি কৰি থাকিম, একোকে ভাবি আদি নাপাওঁ। পঢ়া শুনাও বেছিকৈ নহ'ল চাকৰি বাকৰি কৰিবলৈ। চাকৰিও যিকেইটাহে ওলায়, মানুহ ইমানখিনি ক'তনো চাকৰি পাওঁ। হাজিৰা কৰিলেও যিকেইটাহে টকা পাওঁ, সেইকেইটাই কিবা খোৱা বস্তুকেইটাকে আনিবলৈ নাতে। গতিকে ইয়াত লাইটৰ বিল দিয়া, টিভি ৰিচাৰ্জ কৰা, মোবাইল ৰিচাৰ্জ কৰা, এইবোৰ কৰোঁতে বৰ অসুবিধা হৈছে। টকা ঘটাৰ উপায় এটা কিবা দিয়া প্ৰভু। যেনে তেনে মোক সহায় কৰা, জীয়াই থাকিবলৈ পথ এটা দিয়া প্ৰভু। কৃষ্ণ প্ৰভু। সকলোৱে মোৰ ওচৰত তেনেকৈয়ে প্ৰাৰ্থনা কৰে, সহায় বিচাৰে। মইনো কাক কিমান সহায় কৰিম। তথাপি সকলো ভাবি চিন্তি চাই এটা উপায় দিব পাৰোঁ। কি উপায় প্ৰভু? দিয়কচোন উপায়টো। মই তেনেকৈয়ে কিবা এটা কৰি চাম। কি জানিবা মই জীয়াই থকাৰ পথটো বিচাৰি পাওঁৱেই। নিশ্চয় দিম বৎস। প্ৰথমে তুমি কোৱা, তোমাৰ এণ্ড্ৰইড মোবাইল আছেনে নাই? আছে প্ৰভু। সেইটো নথকাকৈ এই বিশ্ব জগতত কোনো নাই। ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে আছে, মোৰো আছে। এণ্ড্ৰইড মোবাইল আছে। কওক এতিয়া উপায়টো কওক প্ৰভু। সোনকালে কৰক, পলম নকৰিব। জানিবলৈ উৎসুক হৈ আছোঁ। বৎস, তুমি বৰ অকৰা হৈ আছা হে। তুমি জানো দেখা নাই যে এতিয়া আমাৰ অসমৰ হাবিয়ে বননিয়ে চুকে কোণে সকলোতে ইউটিউবাৰ সকলোৱে ইউটিউব খুলিছে, চেনেল খুলিছে, তাত ভিডিঅ' আপলোড কৰি টকা ঘটিছে, গাড়ী লৈছে, ফুৰিবলৈ গৈছে, নিজৰ সকলোখিনি প্ৰদৰ্শন কৰিছে। তুমিচোন তাকে কৰিব পাৰা। প্ৰভু, সেই ফেৰা কাম মই কেতিয়াবাই কৰিলোঁ। ভিডিঅ' বনাইছোঁ, ইউটিউবত আপলোড দিছোঁ, আগ খাটনি ধৰি তাক খাটনি ধৰি ছাবস্ক্ৰাইবাৰ বঢ়াইছোঁ, শ্বেয়াৰ কৰি কৰি ভিউজ বঢ়াইছোঁ, মুঠতে ডলাৰ গোটাবলৈ অহৰ্নিশে চেষ্টা কৰিছোঁ। তথাপি প্ৰভু ভিউজ নাই, ভিউজ নাহে, ডলাৰ গোট নাখায়, টকা পইচা পোৱা নাই আজিলৈকে। সকলোৱে পাইছে, গাড়ী লৈছে, ঘৰ সাজিছে আৰু ঢেৰ কিবা কিবি কৰিছে। আমিহে সেয়া কৰিব পৰা নাই। এই ক্ষেত্ৰত সফল হ'বলৈ কি কৰিব লাগিব প্ৰভু? কওকচোন, কিবা এটা উপায় দিয়ক, মই তাকে কৰিম। আচ্ছা, শুনিবলৈ বেয়া হ'ব। সকলো বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কথা চালি জাৰি চাই মই এটাই বুজিছোঁ যে ইউটিউবত ভাল বিষয়ক ভিডিঅ' দিলে ভিউজ নাহে, মানুহে নাচায়। গতিকে তুমি অকণমান পাতল ধৰণৰ, ফটুৱা ধৰণৰ ভিডিঅ' বনাবা। আৰু পাৰিলে তুমি যেতিয়া পুৰুষ মহিলা হৈ কাপোৰ কানি চাদৰ মেখেলা পিন্ধিবা আৰু নক'বলগীয়া কথা কৈ ভিডিঅ' বনাবা। তেতিয়া তোমাৰ ভিডিঅ'বোৰ চাবা, বহুত ভিউজ আহিব আৰু তাৰ পৰা বহুত ডলাৰো পাবা। আৰু তুমি টকাও উপাৰ্জন কৰিব পাৰিবা, গাড়ী ল'ব পাৰিবা, ঘৰ ভাজিব পাৰিবা আৰু বহুত কিবা কিবি কৰিব পাৰিবা। মই কোৱাৰ ধৰণে আগবাঢ়া, চাবা তুমি সফল হ'ব পাৰিবা। আপুনি ঠিকেই কৈছে প্ৰভু। দেখিছোঁ ইউটিউবত ইমান ভাল ভাল বিষয় লৈ ভিডিঅ' দিছোঁ, হৰিনাম গুণগান কৰিছোঁ, প্ৰশ্নোত্তৰ দিছোঁ, পঢ়াইছোঁ, কোনেও ঘূৰিকৈ নাচায়। দুই এটা পাতলীয়া ধৰণৰ ভিডিঅ' দিছোঁ, মানুহে চাইছে। খালি এই চাদৰ মেখেলা পিন্ধা কামটোহে কৰা নাছিলোঁ আৰু সেই নক'বলগীয়া কথা, নেদেখাবলগীয়া বস্তু মানুহক দেখুৱাই নাছিলোঁ। কিন্তু শেষত সেইটোৱেই কৰিব লাগিব যেন পাওঁ, যিহেতু এনেকৈ টকা ঘটাৰ কথা ভাবিছোঁ। আপুনিও পৰামৰ্শ দিছে, তেনেহ'লে তাকে কৰিম প্ৰভু। খালি মোক বিপদত নেপেলাব প্ৰভু, মোক বিপদত নেপেলাব। বৎস, মইনো কাক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ? তুমি মোক সহজতে ধনী হোৱাৰ উপায় বিচাৰিলা। ময়ো সকলো চালি জাৰি চাই তোমাক বৰ্তমান সময়ত ধনী হোৱাৰ আটাইতকৈ সহজ উপায়টো দেখুৱাই দিলোঁ। তুমি কেনেকৈ আগবাঢ়া তোমাৰ কথা। মই দিয়া পৰামৰ্শবোৰ তুমি মানা নামানা তোমাৰ কথা। তুমি তোমাৰ কাম কৰি যোৱা আৰু কামৰ ফল পাবলৈ বা ল'বলৈ তুমি সাজু হৈ থাকিবা। এতিয়া যোৱা, তুমি তোমাৰ কামত আগবাঢ়াগৈ। প্ৰভু, তুমি যে মোক ইমানখিনি উপায় দিছা, তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ কথা মতেই কাম কৰিম প্ৰভু।
আজিৰ পৰা মেখেলা চাদৰ পিন্ধিম, নক'বলগীয়া কথা কওঁ আৰু বিভিন্ন নেদেখাবলগীয়া বস্তু দেখুৱাম। মুঠতে যেনে তেনে হ'লেও ভিউজ অনাৰ বাবে ভিডিঅ' বনাম। যদি মই এই ক্ষেত্ৰত সফল হওঁ, তোমাক বুজিবৰ বাবে যজ্ঞ পাতিম প্ৰভু। খালি তুমি মোক বিপদত পৰিবলৈ নিদিবা প্ৰভু, ৰক্ষা কৰিবা প্ৰভু। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ।